এটা হোৱাৰ লগে লগে আপোনাৰ ইমান দামী দামী গাড়ী আহি গ'ল। কোনে দিলে আপোনাক গাড়ী? এক মাহত আপুনি কি এনে ব্যৱসায় কৰিলে যে আপোনাৰ ইমান টকা ইনকম হ'ল? কোন 9 মন্ত্ৰীৰ দুমহৰ ভিতৰতে কোটি টকীয়া গাড়ী হ'ল? কয়লা খন্দাকেইটা এটকা নিদিলে, আজমলে সেই 2 কোটি টকা দিয়া কি প্ৰয়োজনীয়তা আছিলে? হয় নহয়? সেই কয়লা খন্দাকেইটা ঘৰত 100 কোটি টকামান আছেই কেছ পইচা। নমস্কাৰ, মই সঞ্জীৱ ডেকাই মোৰ ক্ষুদ্ৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়েছে। শিৱসাগৰৰ মাজেৰে আৰু কয়লাৰ ট্ৰাক আহিব নোৱাৰে, এই হুংকাৰ দিছে শৃংখলা চলিহাই। জীৱন দিব সেই বুলি শিৱসাগৰৰ মাজেৰে কয়লাৰ ভৰ্তি ট্ৰাক আহিব নিদিয়ে। আপোনালোকে ভিডিঅ'টো চাওক। আৰু কয়লা গাড়ী পাৰ কৰি এবাৰ দেখুওৱা, এইবাৰ পাৰ কৰি দেখুওৱা। কয়লা গাড়ী যদি পাৰ হ'ব লাগে আমাৰ মৃতদেহৰ ওপৰেদি পাৰ হ'ব লাগিব, এইটো কথা একদম স্পষ্টকৈ কৈ দিয়া হৈছে। এইবিলাক ভণ্ডামি আৰু নচলিব। কিন্তু এতিয়া কথাটো হৈছে যিখিনি মানুহৰ কাৰণে এইটো দুৰ্যোগ সৃষ্টি হ'ল, কয়লা মাফিয়াকেইটা, শিল মাফিয়াকেইটা, ইহঁতৰ বিৰুদ্ধে এখন সংগ্ৰাম চলিব, নিৰন্তৰ সংগ্ৰাম। আৰু মই জানো ইহঁতে আকৌ খান্দিব। ইহঁতৰ গুৱাহাটীত ফ্লেট, মুম্বাইত ফ্লেট, দিল্লীত ফ্লেট আছে। ইহঁতৰ ইয়াৰ মানুহ কিমান মৰে ইহঁতৰ লগত কোনো ধৰণৰ ইহঁতৰ আৱেগ জড়িত নাই। আৰু সেইকাৰণে ইহঁতৰ বিৰুদ্ধে যুদ্ধ হ'ব, যিহেতু যুঁজিব লাগিব শিৱসাগৰৰ মানুহখিনিৰ কাৰণে। আৰু যদি এবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰোঁ তাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। আৰু এতিয়া যুঁজখন চৰকাৰে নোৱাৰে বুলি আমি গম পালোঁ, কাৰণ আমাৰ ক্ষয় ক্ষতি 20,000 কোটি টকাৰ ওপৰত হৈছে। মানুহবোৰে চৰকাৰে কথাবোৰ বুজি পাইছে নাই পোৱা মই বুজি পোৱা নাই। ONGCয়ে কেইখনমান স্কুল বনাই নিজৰ যদি দায়বদ্ধতা আঁতৰি যাব বিচাৰিছে, নহ'ব। নাটকবাজি কৰিব দিয়া নহ'ব। ONGCক স্কুল আমি বনাই দিম, স্কুল আমি বনাই দিম। তোমালোকে ক্ষতিপূৰণ দিয়া 5,000 কোটি টকাৰ, 5,000 কোটি ONGC। আৰু ONGC ED ক'ত আছে? ONGC ED এতিয়া এবুকু পানীত সোমাই বৰ্ণাঢ্য সহায় কৰি থাকিব লাগিছিলে। এই আশ্ৰয় শিবিৰৰ পৰা কেইবা লাখ মানুহলৈ আমি ৰিলিফ পঠিয়াইছো, কিন্তু কয়লা মাফিয়াই এটা বন খুৱাইছে মানুহক, ব্ৰেডৰ পেকেট এটা আধা আধা কৰি দিছে, আমি খবৰ পাইছো। এইবিলাক নচলিব। আৰু যিকেইটা কয়লা মাফিয়া আৰু শিল মাফিয়া, আমাৰ এই নতুনকৈ হোৱা মন্ত্ৰীজনে যে ভাগ পায়, দামী দামী গাড়ী চলায়, সেই চবৰে ওপৰত NSA লগাওক মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া। আপোনাৰ সততাৰ পৰিচয় দিয়ক, আপোনাৰ জাতীয়তাবাদৰ পৰিচয় দিয়ক। আমি শিৱসাগৰীয়া, স্বাভিমানী শিৱসাগৰীয়া। গোটেই অসমৰ সহায়ৰ বাবে যদি অসমৰ অৰুণাচলৰ মানুহে আমাক সহায় নকৰিলেহেঁতেন, 10,000 ওপৰ মানুহ খাবলৈ নেপাই মৰিলেহেঁতেন। আৰু এইবিলাক ফটো আমি নচলিব। ONGC EDৰ গুণ্ডামি শিৱসাগৰত নচলিব, বহিৰাগত মানুহৰ গুণ্ডামি ইয়াত আমি কৰিব নিদিম। গুণ্ডামি এইটো একদম স্পষ্ট কথা। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ।